মোৰ বহু দিনতে ভাবি থকা মনৰ আশা এটা পূৰা হ'ব গৈ আছে। ছেটাৰডে মই গৈ আছোঁ ঝাৰখণ্ড, আৰু কিয় গৈ আছোঁ সেয়া মোৰ আগৰ ভিডিঅ'সমূহত গম পাব। আৰু আমাৰ ছোৱালীবোৰৰ এটা প্ৰব্লেম আছেই নহয়, ক'ৰবাত যাবলৈ হ'লে যে কাপোৰ নথকা হৈ যায়। এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ অলপ শ্বপিং কৰিব ওলাই আহিলোঁ মা আৰু মই। আৰু এয়া মায়ে পচন্দ কৰি দি আছিলে মোক দুযোৰ কুৰ্তি। বাৰু ঘৰত গৈ দেখুৱাম কি কি ল'লোঁ। আৰু এনেকৈয়ে দীঘলীয়া শাৰীত লাইন পাতি পে'মেণ্ট কৰি ওলাই আহিলোঁ ভিটোৰ পৰা। আৰু ওলাই আহিয়ে দেখিলোঁ আমাৰ গোৱালপাৰাৰ মানে বৰ্তমান একেবাৰে ভাইৰেল স্পটটো, য'ত গৈ ফটো নুতোলা মানুহ কোনো নায়ে চাগে। সেইকাৰণে ময়ো মাক ক'লোঁ ব'লা আমিও গৈ কেইখনমান ফটো তুলি আহোঁ। আৰু ইমান ভিৰত বজাৰ কৰি কৰি যেন পেটৰ ভিতৰত চুহাহে দৌৰি আছিলে। সেয়েহে দুয়ো এটা এটাকৈ ৰোল খালোঁ। পিছে চিকেন ৰোল নহয় দেই, এয়া পনীৰ ৰোলহে আছিলে। আৰু অলপ চব্জি বজাৰ কৰি ঘৰ আহি পালোঁ। আৰু ঘৰত আহি মই কি কি ল'লোঁ দেখুৱাম বুলি কৈছিলোঁ নহয়, এয়া এযোৰ কুৰ্তি ছেট, আৰু এয়া এটা ছিংগল কুৰ্তি, আৰু এয়া এযোৰ কোট ছেট।